সকলোকে ভাৰ্চুৱেল পাঠশালালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে খুব ক্ষিপ্ৰতাৰে আপোনালোকৰ প্ৰিপাৰেশ্যন আগবঢ়াই লৈ গৈছে, যিহেতু হাতত সময় বৰ বেছি নাই আৰু যিহেতু সময়ৰ নাটনি, সেয়েহে আজিৰ এই ভিডিঅ'টোত আমি খুব কম সময়ৰ ভিতৰতে এটা খুব ইম্পৰ্টেণ্ট টপিক সামৰি ল'ব বিচাৰিছোঁ। যিসকল মোৰ পুৰণি দৰ্শক বা যিসকলে মোৰ পূৰ্বৰ ভিডিঅ'সমূহ ইতিমধ্যে চাইছে, তেওঁলোক নিশ্চয় জ্ঞাত যে প্ৰায় 2 বছৰ আগতে আমি পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত এটা ভিডিঅ' নিৰ্মাণ কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্টৰ যি ষ্টেজেছ কেইটাৰ কথা উল্লেখ কৰিছে তাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিছোঁ। স্ক্ৰীনত মই আপোনালোকক সেই ষ্টেজেছ কেইটা আকৌ এবাৰ দেখুৱাই দিছোঁ, যাতে আকৌ এবাৰ গোটেই স্তৰকেইটা, গোটেই ষ্টেজেছ কেইটা আপোনালোকৰ মনলৈ আহে। আৰু সেই ভিডিঅ'টোতে মই উল্লেখ কৰিছিলোঁ যে অকল এই স্তৰকেইটাই নহয়, কগনিটিভ ডেভেলপমেণ্টৰ যিটো প্ৰচেছ, কগনিটিভ ডেভেলপমেণ্টৰ যিটো মেকানিজম, সেই মেকানিজম বা প্ৰচেছটো আমাৰ সমানে গুৰুত্বপূৰ্ণ। আৰু এতিয়া আপোনালোকৰ আহি থকা টেট এক্সামটোৰ বাবে সম্ভাৱনীয়তাপূৰ্ণ প্ৰশ্নৰ মই বিশ্লেষণ কৰি গৈ থাকোঁতে অনুভৱ কৰিছোঁ যে এই প্ৰচেছটো, এই মেকানিজমটো আপোনালোকৰ এক্সামত খুব গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। আৰু সেয়েহে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মেকানিজম বা প্ৰচেছ অফ কগনিটিভ চেঞ্জ, অসমীয়াত ক'লে প্ৰজ্ঞাত্মক বা মননাত্মক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ। কগনিটিভ চেঞ্জৰ যি প্ৰচেছ, সেই প্ৰচেছটো জনাৰ প্ৰাক মুহূৰ্তত আমি জানি লৈছোঁ কোনবিলাক কাৰকে শিশু এটিৰ প্ৰজ্ঞাত্মক বা বৌদ্ধিক বা মননাত্মক যিয়েই নকওক, সেই কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পিয়াজেৰ মতে প্ৰধানভাৱে 4টা কাৰকে শিশুৰ প্ৰজ্ঞাত্মক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেইকেইটা হৈছে ক্ৰমে পৰিপক্কতা, ইংৰাজীত কোৱা হয় ইয়াক মেচুৰেশ্যন, অভিজ্ঞতা, ইংৰাজীত কোৱা হ'ব এক্সপিৰিয়েঞ্চ, সামাজিক পৰিৱেশ, ছ'চিয়েল ইণ্টাৰেকশ্যন, আৰু শেষত সন্তুলন, ইকুইলিব্ৰেশ্যন। চ' এই 4টা হৈছে প্ৰধানভাৱে শিশুৰ প্ৰজ্ঞাত্মক বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা কাৰক। পৰিপক্কতাই কি বুজাইছে? পৰিপক্কতাই বুজাইছে শিশুৱে শাৰীৰিকভাৱে লাভ কৰা যি পৰিপক্কতা তাৰ কথা। আৰু যেতিয়া শাৰীৰিকভাৱে পৰিপক্কতা লাভ কৰে, তেতিয়া কি হয়, বিকাশৰ নতুন সম্ভাৱনীয়তাই দেখা দিয়ে। একেদৰে অভিজ্ঞতায়ো আমাৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কাৰণ অকল জৈৱিক বৃদ্ধিয়ে আমাৰ প্ৰজ্ঞাত্মক বৃদ্ধিত সহায় নকৰে। একেদৰে সামাজিক যি পৰিৱেশ, ছ'চিয়েল যি ইণ্টাৰেকশ্যন, সেই ছ'চিয়েল ইণ্টাৰেকশ্যনে কি কৰিব, আমাৰ কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু শেষত থাকিলে সন্তুলন, ইকুইলিব্ৰেশ্যন। এই টপিকটোৰ ওপৰত আমি কিছু অলপ গভীৰলৈ গৈ আলোচনা কৰিব লাগিব, কাৰণ এই টপিকটোৰ পৰাই আপোনালোকে পৰীক্ষাত কিছু প্ৰশ্ন দেখিবলৈ পাব। আৰু ইয়াৰে টাৰ্ম যিকেইটা আছে, সেই টাৰ্মকেইটা বহুত সময়ত খেলি মেলিৰ সৃষ্টি কৰে আৰু প্ৰশ্ন উত্তৰ কৰাৰ বেলিকা ই বহুত অসুবিধাৰ সৃষ্টি কৰা দেখা পোৱা যায়। গতিকে আগবাঢ়িছোঁ আমি ইকুইলিব্ৰেশ্যনক ভালদৰে বুজাৰ দিশে। পিয়াজেৰ মতে শিশুৰ কগনিটিভ ডেভেলপমেণ্ট বা প্ৰজ্ঞাত্মক বিকাশ হ'ল ডিছইকুইলিব্ৰিয়ামৰ পৰা ইকুইলিব্ৰিয়ামলৈ কৰা গতি। ডিছইকুইলিব্ৰিয়াম অসমীয়াত কোৱা হ'ব অসন্তুলিত অৱস্থা, আৰু ইকুইলিব্ৰিয়ামক কোৱা হ'ব সন্তুলিত অৱস্থা। ডিছইকুইলিব্ৰিয়ামক আমি সহজভাৱে বুজিম কনফিউজনৰ দ্বাৰা। মানে কোনো এটা কনচেপ্টক লৈ, কোনো এটা বিষয়বস্তুক লৈ শিশু এটা যেতিয়া কনফিউজনত থাকে, সি যেতিয়া তাৰ বিশেষ আওভাও একো বুজি নাপায়, তেতিয়াই সেই ষ্টেজটোক কোৱা হ'ব ডিছইকুইলিব্ৰিয়াম। আৰু সময়ৰ লগে লগে বিভিন্ন ছ'চিয়েল ইণ্টাৰেকশ্যনেই হওক বা এক্সপিৰিয়েঞ্চৰ জৰিয়তেই হওক, যেতিয়া শিশুটোৱে সেই কনচেপ্টটোক, সেই বিষয়বস্তুটোক বুজিবলৈ সক্ষম হয়, সেই বিষয়বস্তুটোৰ ক্ষেত্ৰত যেতিয়া তাক ক্লিয়াৰিটি আহি পৰে, তাক কোৱা হ'ব ইকুইলিব্ৰিয়াম। যেনে শিশু এটাৰ কাৰণে গৰু, ছাগলী, মেকুৰী, কুকুৰ এইবিলাকৰ মাজত বিশেষ পাৰ্থক্য একো নাই, আটাইবোৰকে সি একেই বুলিয়ে ভাবে, আৰু ফলত সি এটা কনফিউজনত থাকে কোনটোক কি বুলি মাতিব। কিন্তু লাহে লাহে ছ'চিয়েল ইণ্টাৰেকশ্যন হওক, ঘৰৰ ডাঙৰখিনিৰ সহায়ত হওক, সি শিকিবলৈ আৰম্ভ কৰে যে গৰুটো এটা বেলেগ বস্তু, জীৱ, কুকুৰটো এটা বেলেগ জীৱ, আৰু মেকুৰীটো এটা বেলেগ জীৱ। তাৰ এই কনচেপ্টটোৰ ওপৰত, এই বিষয়টোৰ ওপৰত কি আহিলে, ক্লিয়াৰিটি আহিলে, আৰু এই ক্লিয়াৰিটি অহা ষ্টেজটোকে কোৱা হ'ব ইকুইলিব্ৰিয়াম। এই ডিছইকুইলিব্ৰিয়ামৰ পৰা ইকুইলিব্ৰিয়ামলৈ
অসন্তুলিত অৱস্থাৰ পৰা সন্তুলিত অৱস্থালৈ অহা এই গোটেই প্ৰচেছটোকে কোৱা হয় ইকুইলিব্ৰিয়েশ্যন অসমীয়াত যাক আমি কৈ আছোঁ সন্তুলন এই ইকুইলিব্ৰিয়েশ্যন আকৌ খুব সহজভাৱে হোৱা পৰিঘটনা নহয় আমি যিমান সহজভাৱে ইয়াক ব্যাখ্যা কৰিছোঁ ইমান সহজভাৱে ইও সংগঠিত নহয় তাৰ কাৰণে আকৌ বিশেষ কিছুমান প্ৰক্ৰিয়া আছে আৰু সেই প্ৰধানভাৱে সেই প্ৰক্ৰিয়াটোটা হৈছে এক এডাপ্টেশ্যন অসমীয়াত ইয়াক কম অভিযোজন আৰু আনটো হৈছে সংগঠন ইংৰাজীত ইয়াক কোৱা হ'ব অৰ্গেনাইজেশ্যন এডাপ্টেশ্যন আৰু অৰ্গেনাইজেশ্যন জৰিয়তেহে কি হয় ইকুইলিব্ৰিয়েশ্যন সম্ভৱ হয় আকৌ এই এডাপ্টেশ্যনো দুটা প্ৰক্ৰিয়াৰ দ্বাৰা সংগঠিত হয় প্ৰথমটো হৈছে এছিমিলেশ্যন যাক কোৱা হ'ব একীকৰণ আৰু আনটো হৈছে একোমোডেশ্যন ইয়াক কোৱা হ'ব উপযোগীকৰণ এছিমিলেশ্যন একীকৰণ আৰু একোমোডেশ্যন উপযোগীকৰণ এই টাৰ্ম দুটাক বিস্তৃত ৰূপত বুজাৰ প্ৰাক মুহূৰ্তত আমি বুজি লৈছোঁ আন এটা টাৰ্ম আৰু সেই টাৰ্মটো হৈছে স্কিমা আপোনালোকে চাগে বহুতে স্কিমাৰ বিষয়ে ইতিমধ্যে জ্ঞাত আৰু বহুতে হয়তো এই স্কিমাৰ বিষয়ে নাজানিবও পাৰে গতিকে খুব ছুটিকে আমি স্কিমাক বুজি লৈছোঁ স্কিমানো কি স্কিমা হৈছে জ্ঞানৰ মানসিক এক সংগঠন ইংৰাজীত ক'লে ইয়াক কোৱা হ'ব মেণ্টেল ষ্ট্ৰাকচাৰ অফ নলেজ বা পকেটছ অফ ইনফৰমেশ্যন বা ৰুমছ অফ ইনফৰমেশ্যন আৰু অৰ্গেনাইজ ষ্ট'ৰেজ অফ নলেজ বুলিও আমি স্কিমাক অভিহিত কৰিব পাৰোঁ গতিকে সহজ ভাষাত আমাৰ মগজুত এক অৰ্গেনাইজ ৰূপত বিভিন্ন তথ্য সংৰক্ষিত হৈ থাকে আৰু সি হৈছে স্কিমা একেবাৰে সহজ উদাহৰণ এটা লৈছোঁ ধৰা হওক আপুনি এখন চিনেমা চাবলৈ আৰম্ভ কৰিলে আৰু চিনেমাখনত দেখিলে যে স্ক্ৰীনত ঋত্বিক ৰোশন ওলাইছে লগে লগে আপুনি গম পালে যে চিনেমাখন বলিউডি এখন হিন্দী চিনেমা সেইখন অসমীয়াও নহয় সাউথ ইণ্ডিয়ানো নহয় বা ইংৰাজী চিনেমাও নহয় কেনেকৈ গম পালে কাৰণ স্ক্ৰীনত আপুনি দেখিছে ঋত্বিক ৰোশন আৰু আপোনাৰ মগজুত ইতিমধ্যে তথ্য সংৰক্ষিত হৈ আছে যে ঋত্বিক ৰোশনে হিন্দী চিনেমাহে কৰে অসমীয়া চিনেমা নকৰে গতিকে ইয়ে হ'ল আপোনাৰ স্কিমা সহজ গতিকে স্কিমাক আমি বুজিলোঁ এতিয়া আমি বুজিম এই এছিমিলেশ্যন কি একীকৰণ কি আৰু একোমোডেশ্যন কি এটা সৰু উদাহৰণেৰে আমি গোটেই বিষয়বস্তুটোক বুজিবলৈ চেষ্টা কৰোঁ ধৰা হওক আপোনাৰ ঘৰত এটা কণমানি শিশু আছে আৰু তাৰ জন্মদিনৰ দিনাখন আপুনি এটা বল উপহাৰ দিলে এটা বগা বল উপহাৰ দিলে আৰু বলটো কেনেকৈ খেলিব লাগে তাকো আপুনি শিকাই দিলে এতিয়া কণমানিটোৱে সেই বলটোৰ সৈতে খেলিবলৈ আৰম্ভ কৰিব আৰু সি বুজিবলৈ আৰম্ভ কৰিব যে বগা গোলাকাৰ বস্তুটোকে বল বুলি কোৱা হয় আৰু সেইটোৰে খেলা ধূলা কৰিব পাৰি দলিয়াব পাৰি কেতিয়াও নাভাঙে তাৰ মগজুত এই তথ্যখিনি কি হ'ব সংৰক্ষিত হ'ব এটা নতুন স্কিমাৰ সৃষ্টি হ'ব যে গোলাকাৰ বগা বস্তুটোক কি বুলি কোৱা হয় বল বুলি কোৱা হয় এতিয়া সি যিমানবোৰ বগা গোলাকাৰ বস্তু দেখিব আটাইবোৰ বস্তুকে সি বল বুলি ক'বলৈ আৰম্ভ কৰিব এইটোৱে হৈছে একীকৰণ ইয়াকে কোৱা হ'ব এছিমিলেশ্যন অসমীয়াত আমি একীকৰণ বুলি কওঁ ধৰিব পাৰিছেনে একীকৰণটো কি হয় একীকৰণত কি হ'ব নতুন স্কিমা এড হ'ব নতুন তথ্য কি হ'ব এড হ'ব যোগ হ'ব নতুন তথ্য লোক লাগিব তাৰ মগজুত এইটোৱে হৈছে একীকৰণ এতিয়া আহিম নেক্সট একোমোডেশ্যন উপযোগীকৰণ কি হয় এতিয়া শিশুটোৱে কি শিকিলে যে বগা গোলাকাৰ বস্তুবিলাকেই হৈছে বল সেইটোৰে যি কি কৰিব পাৰি খেলিব পাৰি এতিয়া টেবুলৰ ওপৰত এদিন সি দেখিলে এটা কণী আৰু সি কি ভাবিব যে এই কণীটো এটা বল আৰু লগে লগে সেই বলটোক সেই কণীটোক কি কৰিব বল বুলি ভাবি দলিয়াই দিব দলিয়াই দিয়াৰ লগে লগে ডেফিনেটলি কণীটো ভাঙি যাব তেতিয়া তাৰ এটা কি হ'ব হাহাকাৰৰ সৃষ্টি হ'ব সি এটা কনফিউজনৰ চিটুৱেশ্যনলৈ গুচি যাব ডিছ ইকুইলিব্ৰিয়াম ষ্টেজলৈ গুচি যাব কি হ'ব যে ইমান দিনে সি জানি আছিলে যে বগা গোলাকাৰ বস্তুবিলাকে বল বুলি জানি আছিলে কিন্তু এতিয়াতো নহয় এইটোতো ভাঙি গ'ল তেতিয়া কি হ'ব তাৰ মগজুত এটা নতুন স্কিমাৰ সৃষ্টি হ'ব কেনেকৈ আগৰ স্কিমাটোৰ মডিফিকেশ্যন হ'ব আগৰ স্কিমাটোৰ সংশোধন হ'ব পৰিৱৰ্তন হ'ব কি পৰিৱৰ্তন হ'ব যে সকলো বগা গোলাকাৰ বস্তুৱে বল নহয় কিছুমান বস্তু বেলেগো থাকে আৰু কিছুমান বস্তু বলটোৰ নিচিনা নহয় সহজতে ভাঙি যোৱা বস্তুও হ'ব পাৰে যে এই যে তথ্যটোৰ তাৰ কি হ'ল সংশোধন ঘটিল মডিফিকেশ্যন ঘটিল এইটোৱে হৈছে একোমোডেশ্যন বুজিবলৈ পাৰিছেনে আন এটা উদাহৰণেৰে আমি এছিমিলেশ্যনৰ পৰা একোমোডেশ্যন কি ধৰণে সম্ভৱ হয় একীকৰণৰ পৰা উপযোগীকৰণ কি ধৰণে হয় তাক আমি জানিবলৈ চেষ্টা কৰোঁ আহক ধৰা হওক আপোনাৰ ঘৰত থকা আন এটা শিশুক আপুনি কি কৰিলে ৰুটি এখন খাবলৈ শিকালে পোনপ্ৰথমবাৰৰ বাবে কেনেধৰণে ৰুটিখন খাব লাগে কি ধৰণে চিঙি চিঙি সৰু টুকুৰা কৰি
দাইল জাতীয় বা আন শুকান ভাজিৰে খাব লাগে তাক আপুনি শিকালে এতিয়া সেই শিশুটিক লৈ আপুনি আলহী ঘৰলৈ ফুৰিবলৈ গ'ল আৰু তেওঁলোকৰ ঘৰতো কি হ'ল একেধৰণে ৰুটি খাব দিলে এতিয়া শিশুটিয়ে আপোনাৰ সহায় নোলোৱাকৈ কি হ'ল সেই ৰুটি খাবলৈ আৰম্ভ কৰিলে কাৰণ আপুনি অলৰেডি সেই শিশুটিক শিকাই থৈছিলে তাৰ মানে কি হ'ল শিশুটিৰ এছিমিলেশ্যন হ'ল মানে একীকৰণ হ'ল ৰুটিখন কেনেকৈ খাব লাগে তাৰ সেই কনচেপ্টটো তাৰ ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল স্কিমা আকাৰত সেইখিনি কি হৈছে তাৰ মগজুত সংৰক্ষিত হৈ আছে গতিকে তাৰ একো অসুবিধা নহ'ল আৰু ইয়াৰ জৰিয়তে কি হ'ল তাৰ সন্তুলন ইকুইলিব্ৰেশ্যন মানে ৰুটি খোৱাৰ যিটো ধাৰণা তাৰ ওপৰত তাৰ কি হৈছে ক্লিয়াৰিটি আহি গ'ল এতিয়া এটা নতুন সিচুৱেশ্যন এটা নিউ সিচুৱেশ্যন নতুন পৰিৱেশ এটাৰ সি মুখামুখি হ'ল কেনেকৈ আপুনি লৈ গ'ল ৰেষ্টুৰেণ্ট এখনলৈ আৰু তাতে খাবলৈ দিলে পিজ্জা কিন্তু এতিয়া কথাটো হ'ল সি ইমান দিনে ৰুটি খাই আছিলে আৰু পিজ্জাটো তাৰ বাবে নতুন বস্তু আৰু পিজ্জাখনো সি কি কৰিলে ৰুটি খোৱাৰ নিচিনাকৈ খাবলৈ বিচাৰিলে কিন্তু দেখিলে যে বাকী মানুহে তেনেকৈ খোৱা নাই তেওঁলোকে খোৱাৰ পদ্ধতিটো বেলেগ আৰু তেতিয়া সি কি হৈ গ'লে ডিসইকুইলিব্ৰিয়াম ষ্টেজলৈ গুচি গ'ল মানে তাৰ এটা অসন্তুলিত অৱস্থালৈ গুচি গ'ল এক কনফিউজনৰ এক সিচুৱেশ্যন এটালৈ গুচি গ'ল সি কনফিউজড হ'ল সি হাইৰাণ হ'ল যে ৰুটি খোৱাৰ নিচিনাকৈ দেখো পিজ্জাটো নাখায় তেতিয়া কি কৰিব সি আকৌ নতুনকৈ শিকিবলগীয়া হ'ল তাৰ স্কিমাত কি হৈ গ'ল পূৰ্বৰ যিটো স্কিমা এক্সিষ্টিং যিটো স্কিমা তাত কি হ'ল পৰিৱৰ্তন হ'ল তাত কিছু মডিফিকেশ্যন কৰিবলৈ কিছু সংশোধন কৰিবলৈ প্ৰয়োজন আহিল আৰু সংশোধন কৰাৰ লগে লগে কি হ'ল সেইটোকে কোৱা হ'ব একমোডেশ্যন সংশোধন পুৰণি স্কিমাক যেতিয়া সংশোধন কৰা হয় তেতিয়া তাক কোৱা হ'ব একমোডেশ্যন সংশোধন মডিফিকেশ্যন এডজাষ্টমেণ্ট বা মনিপুলেশ্যন এই ধৰণৰ শব্দবোৰ যেতিয়া আপুনি পাব তেতিয়া সেইটো হ'ব একমোডেশ্যন আৰু এছিমিলেশ্যনটো হৈছে আপুনি স্কিমাৰ সৈতে নতুন তথ্য এড কৰি গৈ থকা আপুনি নতুন তথ্যৰ যেতিয়া এড কৰিব বা এজ ইট ইজ যেতিয়া কোনো তথ্য কপি কৰিব তেতিয়া সেইটো হ'ব এছিমিলেশ্যন এজ ইট ইজ আপুনি যদি কোনো এটা তথ্যক কপি কৰিছে সেইটো এছিমিলেশ্যন আৰু যদি সেই তথ্য সেই ইনফৰমেশ্যনত যদি আপুনি কিবা মডিফিকেশ্যন কৰিছে সলনি কৰিছে তেতিয়া হ'ব হি একমোডেশ্যন গতিকে এয়া আছিলে আমাৰ কগনিটিভ চেঞ্জেছৰ মেকানিজম বা প্ৰচেছ খুব কম সময়ৰ ভিতৰতে আমি প্ৰধান গুৰুত্বপূৰ্ণ যিকেইটা পইণ্ট সেই পইণ্টকেইটা স্পৰ্শ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ এই পইণ্টকেইটাৰ ওপৰত কনচেপ্ট ক্লিয়াৰ হৈছে প্ৰধানভাৱে আপোনালোকে স্কিমা এছিমিলেশ্যন যাক আমি কওঁ একীকৰণ একমোডেশ্যন উপযোগীকৰণ আৰু সন্তুলন ইকুইলিব্ৰেশ্যন এই টাৰ্মকেইটাৰ ওপৰত এক সম্যক ধাৰণা এই ভিডিঅ'টোত পালে আৰু ইয়াৰ ওপৰতে সাধাৰণতে প্ৰশ্ন আপুনি প্ৰশ্নকাকতত দেখিবলৈ পাব গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে লাভজনক হ'ব কিবা যদি কনফিউজন থাকে কমেণ্ট বক্সত জনাব আজিলৈ ইমানতে এই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ